নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু মোক লাইক কমেণ্ট কৰি উৎসাহিত কৰিব। আজি কেইবাদিনো ধৰি খুব নেৰানেপেৰা বৰষুণ দি আছে। সেইকাৰণে ৰাতিপুৱা এওঁ অলপ ওলাই গৈছিলে। ওলাই যাওঁতে দুটা কুচিয়া পাই আনিছে। আনি তেওঁ এতিয়া বাচি আছে আৰু মই ভাবিছোঁ মই সেই কুচিয়াটো আপোনালোকক ৰান্ধি দেখাম। এয়া মানুহজনে কুচিয়া বাচিবলৈ লৈছে। কুচিয়াৰ বাকলিটো ওপৰৰ ছালখন এৰুৱাই ল'ব লাগে। ডিঙিটোৰ ওচৰত অকণমান ব্লেডেৰে কাটি এয়া ডিমৰু পাত বা চেগুন পাতেৰে ধৰি পেলাই বাকলিটো ধুনীয়াকৈ গুচাব পাৰি। এয়া চাওক, ডিঙিটোৰ ওচৰত কাটি দিছে। তাৰপিছত এয়া ডিমৰু পাত আছে, ডিমৰু পাতেৰে ধৰি টানি দিলেই বাকলিডাল এৰাই যাব। এটা কুচিয়াৰ এৰুৱা হৈ গ'ল। এইটো মই কুচিয়াখিনি প্ৰথমে ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে ফ্ৰাই নকৰাকৈও বনাব পাৰে, কিন্তু মই ফ্ৰাই কৰি খাই ভাল পাওঁ, সেইকাৰণে মই ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ কুচিয়াখিনি ভজা হৈ গ'ল। এতিয়া মই এইখিনি বনাম। এইফালে মোৰ কেৰাহী গৰম হৈ আছে। মই ইয়াত কেইটামান দিছোঁ পাঁচফোৰণ, তাত মই দুটা সৰু তেজপাত দিছোঁ। অকণমান লৰাই দিম। পিঁয়াজখিনি ভাজি ল'ম। এতিয়া মই আগতে পিচি থোৱা আদা নহৰুখিনি দি দিম। হালধি দিম। মই আদা নহৰুখিনি ভাজি হালধি আৰু জিৰা গুড়ি দিলোঁ। এইখিনি ভাজি লওঁ অলপ যেতিয়া তেল বিৰিঙি যাব, তেতিয়া মই ইয়াত আলু আৰু মাংসখিনি দিম। আলুখিনি মই আগতীয়াকৈ সিজাই লৈছোঁ। এয়া মই আগতীয়াকৈ সিজাই লৈছোঁ। এয়া মোৰ কুচিয়া উতলি আছে। এয়া হৈয়ে গৈছে আৰু, কাৰণ মই চব কুচিয়াখিনিও ভাজি লৈছোঁ যিহেতু, আৰু আলুখিনিও মোৰ সিজোৱাৰ, সেইবাবে বেছি সময় লগা নাই বনাওঁতে। এয়া উতলি গ'ল। ইয়াত মই অকণমান জালুক দি নমাই থ'ম আৰু গৰমে গৰমে পৰিৱেশন কৰিম।